অ খুৰী ভালে আছে নে? আজি কেইটামান বিক্ৰী হ'ল আপোনাৰ? বেপাৰীক দিলো। অ বেপাৰীক দিছে? আপোনাৰ ইয়াত দোকানত কি কি পায়? মানে এই দেখা এইখিনিয়ে আৰু? হয় হয়। এই দিনটোত আপোনাৰ কেইটকামান উঠে এইখন দোকানৰ পৰা? 50 টকা 60 টকা। 50 টকা 60 টকামান লাভ হয় আৰু? নে আপোনাৰ ঘৰত আৰু কোনোবা আছে নাই পৰিয়াল? ল'ৰাটো আছে। ল'ৰাটোৱে ময়ে আইতা। অকল আপোনালোক দুজনে আৰু? ল'ৰাটো কিমান ডাঙৰ হৈছে? বিয়ে পঢ়ি আছে। বিয়ে পঢ়ি আছে? হয় হয়। আপুনি সদায় আহে নে আজিহে আহিছে? দুদিনমান ক্ষতি হ'ল। আলহী ঘৰত গ'লে ক্ষতি হয়। কেইটামান বজাত আহে? মই 7টাত আহোঁ। 7টাত? আৰু গধূলি কেইটাত যায়? গধূলি 7টাত লাগি থাকোঁ। 4টা মানত যায় আৰু? এতিয়া এইখন দোকানেৰে আপুনি গোটেই ঘৰখন চলাই আছে আৰু? গোটেইখিনি আপুনি আৰু? হয় হয়। দিনত এইফালে তামোল আছে আৰু এইফালে শিখৰ আৰু কি পায় ফ্লেগ পায় আৰু এইখিনি আৰু শিখৰ বা তেনেকুৱা এইখিনি আৰু মানে এতিয়া দিনটোত কেইটকা লাভ হয় বুলি কৈছে আপুনি? 50 টকা 70 টকা। 50 টকা 70 টকা। ইয়াৰ পৰা মই এখন তামোল খাব লগা আছিলে, দিবনে আপুনি মোক তামোল এখন? তামোলখন দিয়কচোন খাই যাওঁ মই। আপুনি মোৰ তাত পইচা নাই, আপুনি এনেই দিবনে নিদিয়ে মোক? এনেই দিবনে? মোৰ তাত কিন্তু 1 টকাও নাই। আপুনি এনেই দিয়ে নেকি মানে? কিছুমানে পইচা দিম বুলি কৈ নিদিয়ে? তেতিয়াহ'লে অৱশ্যে আজি ময়ো পইচা মোৰ তাতো নাই মানে আজি। তামোলখন খাই একদম খুব ধুনীয়া লাগিছে। এতিয়া আনে মোৰ কেইটকা হয় এনেই? তামোলখনৰ দাম কেইটকা? 5 টকা? আগতে 2 টকা আছিল, তাৰপিছত 3 টকা হ'ল। দিয়া নহওক বাৰু, মই আপোনাৰ এনেই বাৰু ধৰক এতিয়া মই হেৰি কৰি চালোঁ, আপুনি দেৰি নাই তাতে মই চালোঁ, মই আপোনালোকৰ পইচাটো দি থৈ যাম। নাই নাই দিব লাগিব, কাৰণ আপুনি এইখন দিয়ে যিহেতু চলি আছে। আপোনাৰ এতিয়া হয় হয়, দিনত যিহেতু 50-60 টকা লাভ হয়, আপোনাক মই এদিনৰ পইচাত দিলোঁ, আপুনি এইটো লওকচোন বাৰু, এইটো লৈ লওক, এইটো লৈ লওক। আকৌ কেনেকৈ ঘূৰাই দিম? নাই আৰু মোক দিব নালাগে, আপুনিতো ৰাখি থৈ দিয়কচোন বাৰু। আপুনি হয়তো অহাকালি যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মানে আপুনি নাহিলেও কিবা হৈ যাব আৰু। বেয়া পাইছে নেকি দিয়া কাৰণে? হয় হয়। আকৌ তুমি যে আকৌ মোক দিলা। মানে সেইটোৱেতো মই আপোনাক দেখা পাই কিনে ৰখিছোঁ, আপুনি যিহেতু এইখন দোকানতে ঘৰখন চলাই আছে। সেইটো হয় বাৰু, লাগে বাৰু সকলোকে লাগে, কিন্তু আমি বাৰু কিবাকে ধৰক হেৰি কৰি চলি আছোঁ আৰু আপুনি তাতকেও ধৰক আগলৈ সেই মানে কিবাকে যি দোকানখন চলি আছে। ঈশ্বৰে ভাল কৰক, কাৰণ আমাৰ নিচিনা দুখীয়া মানুহ এনেকুৱা সহায় কৰা পালে, হয় নে নহয়?